আমি ঘোষণা কৰিব বিচাৰিছোঁ বিপিটি ডিপাৰ্টমেণ্ট অফ ফিজিঅ'থেৰাপি এতিয়ালৈ আমাৰ ইয়াতে কিমানজন পাছ কৰিলে এজ অফ নাও আমাৰ 70 ষ্টুডেণ্টছে পাছ আউট কৰিলে হয় আৰু সেই 70 ষ্টুডেণ্টছটো এৰাউণ্ড 5 বেটচেছ হয় 5 বেচেছ আউট তাৰ ভিতৰত প্ৰায় 67 আপ টু 67 অলৰেডি চাকৰি পাইছে আৰু প্ৰাইভেট ছেক্টৰত চাকৰি পাইছে সেইকাৰণে আমি বিপিটি ডিপাৰ্টমেণ্টৰ ওপৰত আমি ষ্ট্ৰেছ দিছোঁ আৰু এইটো জব গেৰাণ্টি ইতিমধ্যে আমাৰ 14টা হস্পিটেল প্ৰাইভেট হস্পিটেল আমি যোগাযোগ ৰাখিছোঁ তেওঁলোকৰ লগত আমাৰ টাই আপ হৈছে গতিকে আমি এতিয়া কেম্পাছ কি বুলি কয় এইটো কেম্পাছ প্লেচমেণ্ট আমি অহা বছৰৰ পৰা কৰিব বিচাৰিছোঁ এই বছৰৰ পৰা পাৰিম ন এই বছৰৰ পৰা কৰিব পাৰিম গতিকে এই বিপিটি ডিপাৰ্টমেণ্ট যিটো ফিজিঅ'থেৰাপি ডিপাৰ্টমেণ্ট সেইটো আমাৰ কাৰণে খুব ছাকচেছফুল এচিভমেণ্ট বুলি আমি ক'ব পাৰোঁ আৰু এই বছৰ আমি চিটখিনি অলপ বঢ়াই দিয়া হৈছে আমি ইতিমধ্যে বৰলাইট ইউনিভাৰ্চিটিৰ পৰা পাৰ্মিশ্যন লৈছোঁ আমাৰ ইনটেক কেপাচিটি আছিল 30 এইবাৰ আমি বঢ়াই পেলাই 40 কৰিম যিহেতু ষ্টুডেণ্টৰ ৰাছটো অলপ বেছি হৈছে এইটোৱে আমাৰ ডাঙৰ এটা এচিভমেণ্ট ছেকেণ্ডলি আমি এইবছৰ আৰু এটা ছিষ্টেম কৰিছোঁ যিটো হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যদি কোনোবা ষ্টুডেণ্ট এবচেণ্ট থাকে তেতিয়াহ'লে তাৰ 500 টকা ফাইন দিবই লাগিব আৰু যদি কোনো ফেকাল্টি বা প্ৰফেচাৰ এবচেণ্ট থাকে তেও 500 টকা ভৰিব লাগিব সেইকাৰণে আমি হায়াৰ ছেকেণ্ডাৰী ছেকশ্যনতো আমি ষ্ট্ৰেছ দিছোঁ আৰু আমাৰ ছিট কেপাচিটি হায়াৰ ছেকেণ্ডাৰীত আছিলে আমাৰ 120 তাৰ পৰা বঢ়াই দি আমি 300 কৰি দিয়া হৈছে ইতিমধ্যে প্ৰায় ফিল আপ হৈছে কেইটামান ছিট বাকী আছে CBSE ৰিজাল্ট এতিয়াহে ওলাইছে তো গতিকে আমি ভাবোঁ এইখিনি আমি হেৰি কৰিব পাৰিম আৰু ফিজিঅ'থেৰাপিৰ ডিপাৰ্টমেণ্ট সম্পৰ্কে আমাৰ ডিপাৰ্টমেণ্টৰ হেডে ক'ব এইখিনি ক'ব লগা আছে আৰু কি কি পলিচি লৈছে 2016ত আৰম্ভ হৈছিলে তো এতিয়ালৈকে আমাৰ 2024লৈকে 5টা বেটচ ওলাই গৈছে এতিয়া আৰু আমাৰ যিখিনি যোৱা বছৰ পাছতখিনি ষ্টুডেণ্টছ এতিয়াও ইণ্টাৰ্ণশ্বিপ শেষ হোৱা নাই কাৰণ আমাৰ ফিজিঅ'থেৰাপি কোৰ্চটো বৰ্তমান 4.5 বছৰকৈ চলি আছে আৰু এইটো ডিভাইড কৰা হৈছে 8টা ছেমিষ্টাৰত কিন্তু এতিয়া আমাৰ যিহেতু নেশ্যনেল কাউন্সিল এটা হৈ গৈছে ইতিমধ্যে তো এইটো নেক্সট অহা এবছৰ বা দুবছৰত আমাৰ ফিজিঅ'থেৰাপি কোৰ্চৰ কাৰণে এডমিশ্যন ল'বৰ কাৰণে নীট পৰীক্ষাটো এটা কম্পালচাৰী কৰা হ'ব ষ্টুডেণ্টছবিলাকৰ তাৰপিছত কোৰ্চটো যিহেতু 4.5 আছিলে এতিয়া কোৰ্চটো 5 বছৰ কৰা হ'ব সেই 6 মাহ যোনটো আমি ইণ্টাৰ্ণশ্বিপৰ কাৰণে পঠিয়াইছিলোঁ অহা 2 বছৰৰ ভিতৰত সেইটো এবছৰত ট্ৰান্সফাৰ হৈ যাব চ' এতিয়া আমাৰ যথেষ্ট ষ্টুডেণ্টছ আছে আৰু তেওঁলোকৰ পঢ়া শুনাত যাতে ছাকচেছফুল হয় আমি সেইটো কাৰণে আমাৰ কোকৰাঝাৰ মেডিকেল কলেজৰ পৰা প্ৰফেচাৰ্ছবিলাক এংগেজ কৰিছোঁ তেখেতক ৰিকুৱেষ্ট কৰিছোঁ প্ৰিন্সিপাল ছাৰক যাতে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে যিখিনি মেডিকেল ছাবজেক্টছ আছে তেওঁলোকে আহি আমাৰ ষ্টুডেণ্টছক অকণমান গাইডেঞ্চ দিয়ে তো সেইটো বাবে ছাৰে আমাক হেল্প কৰিছে কোকৰাঝাৰ মেডিকেল কলেজৰ প্ৰিন্সিপাল ছাৰে আৰু তেখেতে বহুত কেইজন ছিনিয়ৰ প্ৰফেচাৰবিলাকক ইয়াতে এপইণ্ট কৰিছে আমাৰ ষ্টুডেণ্টছক পঢ়াবৰ কাৰণে আৰু আমাৰ ষ্টুডেণ্টছৰ যিখিনি এনাটমি ছাবজেক্টটো যোনটো মই ষ্ট্ৰেছ দিব বিচাৰিছোঁ য'ত ষ্টুডেণ্টছে এটা ৰিয়েল লাইফ এটা চাইমুলেশ্যনৰ দৰকাৰ হয় য'ত মানে আমাৰ শৰীৰৰ ভিতৰত যিখিনি মাংস বা জইণ্টছ লিগামেণ্টছ সেইবিলাক যোনটো তেওঁলোকে এক্সপ'জ পাব লাগে সেইটোৰো এক্সপ'জাৰটো আমি কোকৰাঝাৰ মেডিকেল কলেজৰ ডিপাৰ্টমেণ্ট অফ কেডাভাৰত দেখুৱাব পাৰিছোঁ এই বছৰৰ পৰা তো সেইটো কাৰণে আমি আমাৰ যোনটো আমি প্ৰভাইড কৰি আছোঁ ইমান দিনত আমি ভাবিছোঁ কি আমাৰ কিবাটো ছাকচেছফুল হৈছে আৰু আমাৰ যিখিনি ষ্টুডেণ্টছ পাছ আউট হৈছে কিছুমানে হায়াৰ ষ্টাডিজৰ কাৰণে বেলেগ কলেজত মাষ্টাৰ ডিগ্ৰী কৰিব গৈছে আৰু বহুখিনিয়ে তেওঁলোকৰ নিজৰ ক্লিনিকো খুলি লৈছে সেলফ ফাইনেন্সত আৰু নিজৰ কিবা ট্ৰেইনিংটো ছাকচেছফুল কৰিব তেওঁলোকে নিজৰ হেণ্ডছ অন স্কিলছটো যোনটো আপডেট কৰিব লাগে সেইটো কৰিবলৈও তেওঁলোকে বেলেগ ট্ৰেইনিং লৈ আছে বেটছত 70 ষ্টুডেণ্টছ পাছ আউট হৈছে 70 ষ্টুডেণ্টছ তাৰে অলৰেডি 67 প্লেচড চাকৰি পাইছে এটলিষ্ট তাৰমানে এইটো 70 ভিতৰত তেওঁলোকে আৰু এই বছৰৰ বেচটো ইণ্টাৰ্ণশ্বিপ কৰি আছে প্লেচমেণ্টটো ষ্টুডেণ্টছে নিজে প্লেচমেণ্টটো কিবা কৰি লয় যেনেকৈ কিছুমান ষ্টুডেণ্টছে নিজৰ প্লেচমেণ্টটো আমাৰ
কলকাতাত কৰিছে কলকাতাত কিছুমান হস্পিটেলত আছে আৰু দিল্লীতো এটা হস্পিটেলত আছিলে আৰু আমাৰ ষ্টুডেণ্টছ ইণ্টাৰ্ণশ্বিপৰ কাৰণে দিল্লীলৈ যায় কলকাতাত যায় আৰু অসমতে কৰি লয় GMC বা বেলেগ যোৰহাট মেডিকেল কলেজতো পাইছে আৰু যিখিনি হায়াৰ ষ্টাডিজৰ কাৰণে গৈছে তেওঁলোকেও এণ্ট্ৰেঞ্চ দি আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত এণ্ট্ৰেঞ্চ দিছে আৰু যোৰহাট মেডিকেল কলেজত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে কৰিব গৈছে আৰু কিছুমান NGOত মানে তেওঁলোকে এমপ্লয়েড হৈছে যেনেকৈ আমাৰ এটা NGO আছে এতিয়া হান্স ফাউণ্ডেশ্যনত 2জন এমপ্লয়েড হৈছে ৰিচেণ্টলি তো তেনেকুৱা আমাৰ বহুত ষ্টুডেণ্টছ নিজৰ ফালৰ পৰাও বহুত আগ্ৰহ দেখুৱাইছে আৰু চবেই এংগেজ হৈ আছে এতিয়া মই ভাবোঁ এডমিশ্যনৰ প্ৰচেছটো কেনেকৈ আচ্ছা আমাৰ এডমিশ্যনৰ প্ৰচেছটো মেৰিট বেচিছতে হয় কিন্তু ফিজিক্স কেমেষ্ট্ৰি মেথছ ফিজিক্স কেমেষ্ট্ৰি বায়'লজিত 50% পাবই লাগিব আদাৰৱাইজ নট এলিজিবল আৰু আমি প্ৰিফাৰেবলি BTCৰ ল'ৰা ছোৱালীকে দিওঁ আৰু বাহিৰৰ বহুত আহিছে বাহিৰৰ পৰা আছে ক'ৰবাৰ পৰা ডিমাপুৰৰ পৰাও পঢ়িব আহিছে আমি দিছোঁ আৰু চান্স দিছোঁ গতিকে আমাৰ যদি ফিল আপ হৈ যায় তেতিয়াহ'লে বাহিৰৰ নাপায় আৰু স্পেচিয়েলি গুৰুত্ব দিছোঁ আমাৰ BTCৰ ল'ৰা ছোৱালী পাওঁ আৰু সেইকাৰণে মই ভাবোঁ গাৰ্জিয়ানসকলক অনুৰোধ কৰিছোঁ প্ৰফেশ্যনেল কোৰ্চ পঢ়াওক কাৰণ ডিগ্ৰী BSc MSc পঢ়াৰ পিছত আজিকালি আমিতো আনএমপ্লয়েড ক্ৰিয়েট কৰি আছোঁ BSc পঢ়িও চাকৰি নাই MSc কৰিও চাকৰি নাই ইভেন MSc কৰাৰ পিছত মই এইবাৰ দেখিলোঁ গ্ৰেড 4ত এপ্লাই কৰিছে গতিকে দুৰ্ভাগ্যজনক কথা গতিকে আমি ভাবোঁ যে এই প্ৰফেশ্যনেল কোৰ্চটো যদি আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়ায় তেতিয়াহ'লে ভৱিষ্যত কিবা এটা কৰি খাব পাৰিব এইকাৰণে মই বহুত মিটিঙতো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছিলোঁ মই নিজে কৈ পেলাই আমিতো এই আনএমপ্লয়েডে ক্ৰিয়েট কৰিছোঁ গতিকে প্ৰফেশ্যনেল কোৰ্চ দিয়ক তো তেওঁ কৈছে আমি প্ৰফেশ্যনেল কোৰ্চটোৰ ওপৰত আমি চিন্তা চৰ্চা কৰি আছোঁ সেইকাৰণে স্কিল ইউনিভাৰ্চিটিও এষ্টাব্লিছ কৰিছে গতিকে স্কিল ইউনিভাৰ্চিটিৰ ব্ৰাঞ্চ এটা আমাক BTCত লাগেই এটা কেম্পাছ হ'লেও আমাক ইয়াতে লাগে কাৰণ আমাৰ ইয়াতে দুখীয়া ল'ৰা ছোৱালী বেছি হয় গতিকে এইটো আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ আমাক যাতে এইটো কনচিডাৰ কৰে আৰু গতিকে এইটোৱে আবেদন গাৰ্জিয়ানৰ প্ৰতি ফিজিঅ'থেৰাপিৰ ওপৰত গুৰুত্ব দিয়ক আৰু এইবিলাক কোৰ্চ পঢ়ি নিজেই সংস্থাপন কৰি লওক আৰু ইতিমধ্যেতো আমি কৈছোঁৱেই 14টা প্ৰাইভেট হস্পিটেলৰ লগত আমাৰ ইতিমধ্যে টাই আপ হৈছে কেম্পাছ প্লেচমেণ্ট আমি কৰি দিম এইবাৰ এইটো আশা কৰিছোঁ আৰু তো হায়াৰ ছেকেণ্ডাৰী ছেকশ্যনটোতো কৈছোঁৱেই তো এইখিনিয়ে আৰু আমাৰ জাষ্ট এচিভমেণ্টটো আমি জনালোঁ আৰু কিবা আছে BPT পঢ়োঁতে যদি কাৰোবাৰ পইচাৰ অসুবিধা হৈছে আমাৰ কলেজৰ পৰা বেংকৰ লগত টাই আপ আছে বেংক লোন লৈ পঢ়িব পাৰে গতিকে এইখিনি গোটেই বেংকে কিন্তু জেনাৰেল MSc BSc পঢ়িলে সেইবিলাক কোনো কাম নাই তাতে লোন নিদিয়ে বেংকেও জানে যে ইয়াতে জব গেৰাণ্টিড সেইকাৰণে BPTৰ কাৰণে ইতিমধ্যে 5 লাখ 6 লাখ লোন দিয়ে ষ্টাডি কোৰ্চত যিখিনি পইচা আমাৰ ইয়াতে মেক্সিমাম ষ্টুডেণ্ট যিখিনি অলৰেডি পাছ আউট হৈছে বা এতিয়াও পঢ়ি আছে তেওঁলোকে বেংকৰ থ্ৰু দি পঢ়ি আছে আৰু গতিকে পইচাৰ কাৰণে চিন্তা কৰিব নালাগে এইখিনি আমি সহায় কৰি দিম আৰু থেংক ইউ আৰম্ভ হৈছে সমাৰ্থৰ থ্ৰু দি অনলাইন এপ্লাই কৰি আছোঁ কিবা আছিল এইটো একেবাৰে আমিতো এই লাইনৰ মানুহ আমি যোৱাকালি প্ৰেছ কনফাৰেঞ্চো দিছিলোঁ এইটো একেবাৰে বোকাত মিছা কথা আৰু এই এনেকুৱা নহয় আৰু 4 কোটিৰ ভিতৰত ইমান টকা যে হেৰি কৰিছে এইবিলাক বোকাত মিছা কোনোবাই কনস্পিৰেচি কৰি আমাৰ BTCৰ শিক্ষা বিভাগকো বদনাম কৰিব ওলাইছে আৰু এইটো আমি নাভাবোঁ আমি ভাল কিতাপ পাইছোঁ গ্ৰহণ কৰিছোঁ আৰু এইটো ষড়যন্ত্ৰমূলক হ'বই নোৱাৰে যদি তেওঁ 4 কোটিৰ ভিতৰত 1.5 কোটিয়েই যদি কমিশ্যন দিব লগা হয় তেতিয়া সেই খাব কি ইয়াতে কি আমাক কি কৰিব আহিছে গতিকে এইবিলাক বোকাত মিছা কথা গতিকে মই প্ৰতিদিন চেনেলকে অনুৰোধ কৰিছোঁ নেক্সটবাৰ যাতে নিউজ লিগেল আৰু যিটো চিঠি দিছে এইটো লিগেল নটিছেই নহয় সেইটো এটা প্লিডাৰ নটিছ তো যেতিয়ালৈকে কোৰ্টৰ পৰা নাহে সেইকাৰণে গতিকে আমি যোৱাকালি অলৰেডি ক্লেৰিফাই কৰি দিছোঁ আমি ইতিমধ্যে চিফ ছাৰক আমি অনুৰোধ কৰিছোঁ তেওঁ ইতিমধ্যে আইনী ব্যৱস্থা ল'ব সেই মানুহজনৰ এগেইনষ্টত যিজনে প্লিডাৰ কৰিছে ফল্ছ এটা এলিগেশ্যন লগাই দিছে ব্যৱস্থা কৰিব বুলি আশা ৰাখিছোঁ আৰু क'क्राझारनि CITआव मुं थिसन्नो गोसो जानाय फरायसाफोरनि थाखाय मोनसे गोजोनथाव रादाब
Central Institute of Technology Kokrajhara 2025-2026 सोलोंथाइ बोसोरनि थाखाय मुं थिसननायनि एन्ट्रेन्स एग्जाम खुंनो थांगासिनो दङ। डिप्ल'मा, बीटेक, एमटेक, Bachelor and Master of Design आरो PhD नि थाखाय एन्ट्रेन्स एग्जाम खुंनाय जागोन। डिप्ल'मा प्रग्रामाव दङ CE, CSE, ECE, FPT, CAI आरो AMT। बीटेक प्रग्रामाव दङ CE, CSE, ECE, FET आरो IE। एमटेक प्रग्रामाव दङ WRH, CSE, FET आरो GET। Bachelor of Design आरो Master of Design आव दङ MCD आरो PhD नि थाखाय CE, CSE, ECE, FET, IE, ME, Physics, Mathematics, Chemistry आरो HSS। बे समाव अनलाइन आर'जलाइ लानाया सोलिगासिनो दङ आरो बियो फैगौ 31 मेसिम थागोन। डिप्ल'मा, बीटेक आरो एमटेकनि एन्ट्रेन्स एग्जामखौ फैगौ 8 जुनाव खुंनाय जागोन आरो PhDनि एन्ट्रेन्स एग्जामखौ 15 जुनाव खुंनाय जागोन। आबुङै मिथिनो थाखाय एडमिशन सेल CIT क'क्राझारनि मबाइल नम्बर 9365031406 आव सुलाद लानो हागोन एबा query2025@cit.ac.in आव इमेल खालामहरनो हागोन। बेनि अनगायै cit.ac.in एबा admission.cit.ac.in बे मोननै वेबसाइटआव हाबनानै नायनो हागोन।